আচলতে অস্ত্ৰৰ ইলিগেল ৱেপন আনআৰ্থ কৰিবৰ কাৰণে চিৰাং পুলিচে ডেইলি বেচিছত আমি চেষ্টা কৰি আছোঁ। আপোনালোকে গম পাইছে আজি কিছুদিন আগতেও আমাৰ ইয়াতে যথেষ্ট সংখ্যক হাতিয়াৰ আমি উদ্ধাৰ কৰিছোঁ। এই সেম অপাৰেশ্যনত লাগি থকাত আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ OC ৰুণিখাটা আৰু CI যোৱাকালি আজি ৰাতিপুৱা মৰ্ণিঙত তেওঁলোকে চিধাপাৰা বুলি গাঁও এটা আছে ৰুণিখাটাত, তাৰ পৰা আপোনাৰ নৰ্থ ৱেষ্টত প্ৰায় 2 কিলোমিটাৰ ভিতৰত চিৰাং ফৰেষ্টত তেওঁলোকে অপাৰেশ্যন চলালে। ৰাতিপুৱাৰ পৰা লাগি অলপ আগৰ 1 ঘণ্টা আগত তেওঁলোকে ছাকচেছ হৈছে। বহুত জেগাত বিচাৰি পেলাই খবৰ আছিলে যে সেইটো এৰিয়াত হাতিয়াৰ ভাল সংখ্যক হাতিয়াৰ ৰাখা আছে, গতিকে তেওঁলোকে সক্ষম হৈছে এইটো উদ্ধাৰ কৰিবলৈ। আৰু উদ্ধাৰৰ ভিতৰত হৈছে M20 পিষ্টল এটা, 9mm ফেক্টৰী মেড পিষ্টল 3টা আছে, 9mm পিষ্টল মেগাজিন 3টা আছে, 7.65mm ফেক্টৰী মেড পিষ্টল 2টা আছে আৰু 7.65mm ফেক্টৰী মেড পিষ্টল মেগাজিন 2টা আছে, ফেক্টৰী মেড ৰাইফল এটা আছে উইথ মেগাজিন, চাইনিজ হেণ্ড গ্ৰেনেড 2টা আছে আৰু 36 HE গ্ৰেনেড 2টা আছে, AK সিৰিজ এমুনিশ্যন 9টা আছে, 9mm লাইভ এমুনিশ্যন 7টা আছে, 7.65 এমুনিশ্যন 2টা আছে আৰু 7.65x25 লাইভ এমুনিশ্যন 4টা আছে, আদাৰ লাইভ এমুনিশ্যন 10 ৰাউণ্ড আছে। আৰু উল্লেখযোগ্য কথা এইটো যে যিটো স্মল আৰ্মছ আছে, মানে আপোনাৰ এনেকুৱা পিৰিয়ডত যদি কোনোবাই কুটাঘাতমূলক কাৰ্যকলাপ কৰিব বিচাৰে তেতিয়াহ'লে স্মল আৰ্মছখিনি চবতকৈ সুবিধাজনক হয় লুকুৱাই লৈ যাবলৈ আৰু যিকোনো ঘটনা ঘটাবলৈ। গতিকে আমি ভাবোঁ যে চিৰাং পুলিচে যিহেতু এইটো উদ্ধাৰ কৰিছে, মানে ইলেকশ্যনটো পিচফুলি যাবৰ কাৰণে আমাৰ যিটো চেষ্টা সেইটো সদায় এখোজ আমি আগুৱাই গৈছোঁ। অস্ত্ৰখিনি কি অৱস্থাত পাইছে? এইটো মাটিত পুতি থোৱা অৱস্থাত আছিলে। এতিয়ালৈকেতো আটক কাকো কৰা হোৱা নাই এই সংক্ৰান্তত, কিন্তু কেছ এটা ৰেজিষ্টাৰ কৰা হ'ব আজি আৰু তদন্তক্ৰমে দেখা যায় যে এইটোত কোন ইনভলভ আছে। চাওক, যেতিয়ালৈকে মানুহ আটক নহয় তেতিয়ালৈকে সংগঠনক নাম কোৱাটো উচিত নহ'ব, এইটো তদন্তক্ৰমেহে ওলাব। চাওক, ইলেকশ্যনৰ সময়ত আপোনালোকে দেখি আছে যে পলিটিকেল ৰাইভেলৰি বহুত চলি আছে আৰু যিহেতু চিৰাং ডিষ্ট্ৰিক্ট BTADত আগতে বহুতো উগ্ৰপন্থী সংগঠন আছিলে, তেওঁলোকৰ মেম্বাৰসকল চাৰেণ্ডাৰ কৰিলে, গতিকে যদি হাতিয়াৰ মানুহৰ হাতত থাকে ক'ৰবাত ইউজ হৈ যাব পাৰে কেতিয়াবাই। গতিকে আমি সদায় চেষ্টা কৰি আছোঁ যে যিমান ইললিগেল ৱেপন আছে ডিষ্ট্ৰিক্টৰ ভিতৰত গোটেইখিনি যদি আমি উদ্ধাৰ কৰিব পাৰোঁ, মেক্সিমাম উদ্ধাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে শান্তি বিৰাজ থাকিব। চাওক, কেছ ৰেজিষ্টাৰ হৈছে, তদন্ত চলি আছে, এতিয়াও আমি সঠিক ক'ব পৰা নাই যে কোন পাৰ্টিকুলাৰ মানুহ কোন ইনভলভ আছে। নহয়, আজি অপাৰেশ্যনত আৰক্ষী মাত্ৰ, অনলি আৰক্ষী। ইলেকশ্যনৰ ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থা আমাৰ ইলেকশ্যন কমিশ্যন অফ আছাম ইলেকশ্যন কমিশ্যন গাইডলাইন মতে আমি সকলো ব্যৱস্থা কৰিছোঁ। আৰু পলিঙৰ দিনাৰ কাৰণেও প্ৰত্যেকটো পল বিল্ডিঙত আমাৰ আৰ্ম ফ'ৰ্চ থাকিব, এইটো নহয় যে মাত্ৰ চেঞ্চিটিভ বা ভেৰি চেঞ্চিটিভত থাকিব। গতিকে যিমান পল বিল্ডিং আছে প্ৰত্যেকটো পল বিল্ডিঙতে আমি আৰ্ম ফ'ৰ্চ ৰাখিম, সেইখিনি ব্যৱস্থা আমি কৰিছোঁ। তাৰ উপৰিও জিলাখনত বিভিন্ন জেগাত আমি পেট্ৰলিং, নাকা চেকিং এতিয়াও কৰি থকা হৈছে, ৰাতিও পেট্ৰলিং কৰা হৈছে, ফুট মাৰ্চ কৰা হৈছে, যাতে মানুহৰ মাজত কনফিডেন্স বিল্ডিং হওক, যাতে তেওঁলোকে ভোট দিবলৈ ওলাই আহক আৰু ইলেকশ্যন পিচফুলি হওক। চাওক, এতিয়া ইলেকশ্যনৰ ক্ষেত্ৰত কিছুমান ফ'ৰ্চ এতিয়াও আহিছে আৰু ফাৰ্ষ্ট ফেজ ইলেকশ্যনৰ পিছত আমি আৰু মানুহ পাম।